অনুপম এই জীৱন ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ খণ্ড 16 মুমুৰ কোঠাত অনিমাই কিবা লিখি আছে। মুমুৱে মাজে মাজে নিজৰ পঢ়াৰ মাজতে চকু দিছে। তাইৰ ধৰণে বুজাইও দিছে। তেনেকে নিলিখে অনিমা বা, মই সেইদিনা শিকাইছিলোঁ দেখোন, তুমি আকৌ পাহৰিয়ে গ'লা। মই সদায় সদায় একেটা কথাকে বুজাই থাকিলে পিছৰখিনি কেতিয়া পঢ়িবা? জীয়াই দুৱাৰৰ বাহিৰৰ পৰাই সকলো চাই মনে মনে হাঁহি আছিল। নিশ্চয় কোনোবা টিচাৰে এনেকৈ ক্লাছত কয়। জীয়াই কিবা হিচাপ নিকাচত ব্যস্ত বৈদেশীৰ ওচৰত বহি মুমুৰ কথা ক'লেহি। মুমুৱে অনিমাক বৰ ভালদৰে পঢ়ায় দেই। মই মনে মনে চাই আছিলোঁ। একেবাৰে মেচিয়ৰ্ডৰ দৰে শিকাই আছে। অঁ, তাই তেনেদৰেই শিকায়, বৈদেশীয়ে হাঁহি ক'লে। আচ্ছা, তই মৃন্ময়ক ফোন কৰিছিলি নেকি? অঁ, কৰিছিলোঁ। তাইক বোলে আমি লগ কৰাৰ দুদিন পাছতে হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল। আকৌ এটাক হৈছিল। সেইকাৰণে লগে লগে ডাক্তৰে এডমিট কৰিবলৈ দিলে। এসপ্তাহৰ পাছত তাইক মাকে আহি লৈ যায়হি। এতিয়া তাই ঘৰতে আছে। তাৰ বাহিৰে সি আৰু একো নাজানে। মই কাইলৈ এবাৰ কাইবাৰ খবৰ কৰি আহিমগৈ। তাইৰ তালৈও দুদিনেই যোৱা নাই। পিছে তাইক হস্পিটেলৰ পৰা আনি ৰাখিম ক'ত বাৰু? অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব। তই ঠিকেই কৈছ, এটা ঘৰ ল'বলগীয়া হৈছে। ইহঁতকেইটাক ক'ব লাগিব ৰ, সুবিধাজনক ঠাইত ঘৰ এটা বিচাৰিবলৈ। ভাড়াও বেছিকৈ দিব নোৱাৰিম নহয়। বাৰু দেখা যাওকচোন কি হয়। পিছে এতিয়া ভাত খাওঁগৈ ব'ল। 5 মিনিট ৰহ দেই, মোৰ কামখিনি সামৰি লওঁ। তেনেহ'লে মই ভাত বাঢ়োঁগৈ। বাঢ়গৈ যা, অনিমাক মাতি দিবি। বৈদেহীয়ে কামখিনি সামৰি উঠি গ'ল। পুৱা বৈদেহীয়ে মুমুক স্কুললৈ পঠিয়াই মানে জীয়া হস্পিটেললৈ যাবলৈ ৰেডি হৈ ওলাই আহিল। ইমান পুৱাতে ওলালি যে? ময়ো যাম বুলি। নাই নাই, তই নালাগে যাব। আজি তোৰ বস্তুবোৰ আহিব নহয়, ঘৰতে থাক। মই কথা এটা ভাবিছোঁ বৈদী। তই বা কি কচোন, কি ভাবিছ? মইতো ইয়াতেই থাকিব পাৰোঁ, মানে আছোঁৱেই দেচোন। মোৰ ঘৰটো খালী কৰি বেলেগ ঘৰ নোপোৱালৈকে তাতে মানুহ ৰখা আৰম্ভ কৰি দিওঁ। মই এতিয়া তালৈ গৈ বয় বস্তুবোৰ সামৰোঁগৈ। তাৰপৰা হস্পিটেললৈ যাম। কাব্যাক বোধ কৰোঁ কাইলৈ ৰিলিজ দিব। মই পৰিলৈ ফোন কৰিছিলোঁ। কিন্তু তাইক তাত কোনে চোৱা চিতা কৰিব? দৰ্শনা আৰু জিনি থাকিব পাৰিব বোলে। বাকী ৰন্ধা বঢ়া কৰিবলৈ মানুহ এগৰাকী বিচাৰিব লাগিব। সেইটো সিহঁতে পাৰিব। ঠিক আছে তেনেহ'লে। কিছু ইতস্তত কৰি জীয়াই পুনৰ সুধিলে, বৈদী, তোৰ সেই বন্ধ হৈ থকা কোঠাটোত মোৰ বস্তুবোৰ থ'ব পাৰিমনে? কথাষাৰ শুনি বৈদেহী যেন চক খাই উঠিল। কিন্তু লগে লগে নিজকে সম্বৰণ কৰি লাহেকৈ ক'লে, পাৰিবি। তাৰপিছত নিজকে নিজে কোৱা দি ক'লে, কোঠাটো বহুত লেতেৰা হৈ আছে চাগে। 5 বছৰেই হ'ল। 5 বছৰ। এই 5 বছৰত সেইটো কোঠা এবাৰলৈও খোলা হোৱা নাই। মই সেইফালে এদিনৰ বাবেও যোৱা নাই। তাত কিবা বস্তু আছে যদিও ক'ব নোৱাৰোঁ। মই সেইটো কোঠালৈ যাব নোৱাৰিম চাগে জীয়া। জীয়াই তাইক আঁকোৱালি ধৰিলে।
এইবোৰ বাদ দে বৈদি, জীৱনটোত আগলৈ আগবাঢ়িবলৈ চা, এনেকৈ স্থবিৰ হৈ নাযাবি। মোক চাচোন, মোৰোতো জীৱনত প্ৰায় একেধৰণৰ ঘটনাবোৰেই ঘটিছিল। মইতো সেইবোৰ জাৰি জোকাৰি পেলাইছোঁ। জীৱনটো নতুনকৈ আৰম্ভ কৰিছোঁ। তইও পাৰিবি, পাৰিবই লাগিব, চেষ্টা কৰচোন। জীয়াই অলপ পৰ তেনেদৰেই বৈদেহীক আঁকোৱালি ধৰি থাকিল। বৈদী লাহে লাহে শান্ত হ'ল। লাহেকৈ মূৰটো তুলি চকু পানীবোৰ মুচি ল'লে। তোৰ দেৰি হ'ব জীয়া, ব'ল কিবা এটা খাই ল'বি। দুয়ো একেলগে ব্ৰেকফাষ্ট কৰিলে। জীয়া তাইৰ ঘৰলৈ বুলি ওলাই গ'ল। অনিমাক বৈদেহীয়ে চাবি এটা দি বন্ধ হৈ থকা সেই কোঠালিটোলৈ অনিমাক বৈদেহীয়ে চাবি এটা দি বন্ধ হৈ থকা সেই কোঠালিটো দেখুৱাই ভালদৰে চাফা কৰি থ'বলৈ ক'লে। ইতিমধ্যে কাম কৰা মানুহ দুগৰাকী আহি পাইছিলহি। দুইকে লৈ বৈদেহীয়ে অফিচত গৈ বস্তুবোৰ আহিলে ক'ত থ'ব তাৰ দিহা কৰাত লাগিল। কাৰণ এইবাৰ বস্তু সৰহকৈ আহিব।